আমি এটা ব্ৰেণ্ড নিৰ্মাণ কৰিব খুজিছোঁ অসমৰ বহুত আজিও আমাৰ জহা চাউল শিৱসাগৰৰ পৰা ভিয়েটনামলৈকে গৈছে আমাৰ এফপিঅ বিলাকে এই কাম কৰি আছে অসমৰ 500 এফপিঅক আমি 10 লাখ টকা কৰি একোটাকৈ আৰ্থিক অনুদান আগবঢ়াম ডিব্ৰুগড়ত অসম বিধানসভাৰ নিৰ্মাণ দৰঙত মেডিকেল কলেজ নিৰ্মাণ কেবাটাও আন্তঃগাঁথনিমূলক আঁচনিও আমি ইয়াতে সন্নিবিষ্ট কৰিছোঁ দুটা খুব ভাল লগা আঁচনি ইয়াত আহিছে বন্য জীৱ জন্তুৱে যাতে বিদ্যুৎ পৰিবাহিত লাইনত খুন্দা খাই মৃত্যুবৰণ নকৰে তাৰ কাৰণে এবাৰ আমি ইনসুলেটৰ লগাম আৰু ই বহুত বন্য জীৱ জন্তুৰ জীৱন ৰক্ষা কৰিব হাতীয়ে যাতে প্ৰকৃত খাদ্য পায় তাৰ কাৰণে আমি নেপিয়াৰ গ্ৰাছ লগাম যাতে হাতীয়েও খাব পাৰে তাৰ পৰা কম্প্ৰেছ বায়োগেছ ওলাব পাৰে ৰিলায়েন্সৰ লগত আমি আমাৰ এমঅইউ হৈছিল ইনভেষ্টমেন্ট সামিটৰ সময়ত সৰকাৰেও প্ৰচেষ্টা ল'ব আৰু ৰিলায়েন্সকো আমি কাৰ্বি আলং বা আন জাগাত য'ত আমাৰ মাটি আছে আমি নেপিয়াৰ গেছ কৰিবৰ কাৰণে আগবঢ়াম যাতে আমি বায়ো ৰিফাইনেৰী অসমত বনাব পাৰোঁ তেওঁলোকৰ লগত যিটো আমাৰ এমঅইউ হৈছিল কাজিৰঙাত যিমান পুৰণা গাড়ী আছে লোন আৰু ৰাজ সাহায্যৰে আমি গোটেইবিলাক গাড়ী ইভিলৈ ৰূপান্তৰ কৰিব খুজিছোঁ যাতে কাজিৰঙাত বিদেশী পৰ্যটকসকল আহিলে আমি বহুতখিনি তেওঁলোকক সুবিধা দিব পাৰোঁ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টৰ ওপৰত আমি আলোচনা কৰিছোঁ তিনিটা কথাৰে মই সামৰণি মাৰিম এপ্ৰিল মাহৰ পৰা অসমৰ চৰকাৰী যিকোনো নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাটো আমি প্ৰকাশ কৰিম লাহে লাহে এপ্ৰিলৰ পৰা ই গতি ল'ব 3 মাহ সময় লাগিব সেপ্টেম্বৰ মাহত আমি এছেম্বলিত এখন আইন আনিম যে অসমৰ বহুকেইটা ৰাজহ খণ্ডত অকল খিলঞ্জীয়া মানুহে মাটি কিনা বেচা কৰিব পাৰিব আৰু এখন আমি ইয়াতে সিদ্ধান্ত আনিছোঁ ইণ্টাৰ ৰিলিজিয়ন ল্যান্ড ট্ৰান্সফাৰ চৰকাৰ বা মুখ্যমন্ত্ৰীৰ অনুমোদনতহে হ'ব পাৰিব